পাকিস্তানৰ কথা ওলোৱাৰ লগে লগে গৌৰৱটো এটাই কথা কয় যে হুইজ হিমন্ত বিশ্ব শৰ্মা। চাওক, হুইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল। মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা, মাৰ নাম মীলালিনী দেৱী, ইমানেই আৰু। আমিতো সাধাৰণ মানুহ। মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে, গতিকে হুইজ বুলি ক'লেনো আমি কি উত্তৰ দিম? আপোনাকে যদি মই সোধো হু আৰ ইউ, আপুনি কি উত্তৰ দিব? চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ, দেউতা মা ইয়াতে জন্ম, ইমানেইতো ক'ব, আৰু কি ক'ব? এতিয়াতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুকে নমুক বুলি। ছাৰ, মিত্ৰতা সন্দৰ্ভত কি হ'ব? অগপই এবাৰ 50খন চিট বিচাৰিছে। চাওক, অগপই মই যোৱাকালিও কৈছোঁ যে বিজেপি আৰু অগপৰ মিত্ৰতা দুটা ইলেকশ্যনত হৈ গৈছে। গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড, সেইটো আমি দুইটা দলে বুজি পাওঁ যে আমি ইমান, তেওঁলোক ইমান। চিটৰ তাৰতম্য হ'ব পাৰে। গতিকে 50টা 60টা আমাৰ অসমত AGP বিজেপিয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও 50টা ভাল চিট নাই। গতিকে এই ধৰণৰ মই নাভাবোঁ, কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজোঁ, আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকৈ, কিন্তু কোৱাটোৱে আৰু মই ভাবোঁ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই। কাৰণ আগত আমি দুবাৰ ভাল কৰি চিট বুজাবুজি কৰিব পাৰিছোঁ। পঞ্চায়ত ইলেকশ্যনতো আমাৰ চিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে। গতিকে মই নাভাবোঁ যে আমাৰ ফালে চিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে। গোলাঘাট জিলাৰ ডেৰগাঁৱত চবৰে চকু কি হ'ব? কোনে পাব চিট? এই যোনে জিকিব সিয়ে পাব, চিম্পল কথা। AGP দখলত আছে, কাৰ দখলত আছে কাৰ দখলত নাই বেলেগ কথা, যোনে জিকিব তেওঁহে পাব। CPI আৰু ইতিমধ্যে কাঠৰে 3খন আৰু CPI 7খন আসন লৈছে, কি প্ৰভাৱ? মই ক'লোঁ নহয়, এওঁলোকৰ কোনো প্ৰভাৱ কমেণ্ট চিন্তা কৰি লাভ নাই। কালি পৰহি আকৌ লগ লাগিব পাৰে। গোলাঘাটত অজন্তা বাইদেউ থাকিবনে? ইয়াততো বেলেগ কোনো বিচৰাও নাই, সেইধৰণেতো বিচৰা কোনো কেণ্ডিডেটো নাই।